হে গাইজ মোৰ ইউটিউব চেনেল হিমাশ্ৰী কলম সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু নিশ্চয় সকলোৱে পূজা চাইছে। এইবাৰ পিছে মোৰ পূজা চোৱা ইমান নহ'ল কাৰণ মই অকল নৱমীৰ দিনা চাবলৈ পালোঁ। এইবাৰ মোৰ দোকান আছিলে সেয়েহে পূজা চোৱা নহ'ল আৰু নৱমীৰ দিনা চাইছিলোঁ আৰু অকণমান ভিডিঅ' ক্লিপ কেইটামান আছে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে চাব কেনেকুৱা পায় জনাব ভিডিঅ'কেইটা আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। তেন্তে ব'লক ভিডিঅ' এটা চাই লওঁ। किसकी संतान है? तेरे द्वारा रची इस घोर रात्रि का अंत करने स्वयं सबका पिता परमात्मा स्वयं को शिव अपनी शक्ति के साथ अवतरित हो चुके हैं। আৰু এয়া মোৰ দোকানৰ অলপমান পৰিৱেশটো দেখুৱাই দিলোঁ। আৰু এয়া হৈছে উটুৱনি দিনাখনৰ ভিডিঅ'। মা আৰু মাহী মই অলপ ওলাই গৈছিলোঁ বজাৰৰ ফালে অলপ কিবা কিবি ল'বলৈ।
শেহতীয়া বজাৰ কৰিবলৈ আহিছোঁ। আৰু এইফালে দেখিছেনে যিমান মৰিয়ালেও নেভাঙে বোলে, ভাইটিজনে মৰিয়াই দেখাইছে। আহক ৰাইজ আহকে মাতি থকা দেখি ময়ো অলপ ওচৰ চাপি গ'লোঁ, কি কিনো আছে চালোঁগৈ, ল'লোঁ কিবা কিবি ঘৰৰ বস্তু সামগ্ৰী, সেইখিনি বাৰু দেখুৱাম আপোনালোকক। তো আৰু কি কিনো ওলাই চাই লওঁ অলপ। আৰু মোৰ পূজাৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলে নেপাহৰিব। আজিলৈ ইমানেই, বাই বাই।